আমি গুজৰাটৰ গান্ধীধামৰ পৰা ফেচবুকত ফটোবোৰ আপলোড কৰি থকা দেখি এওঁৰ কলিগ ভাতৃসম নাজিৰাৰ এডভোকেট অনুপ শৰ্মাই এওঁক ফোন কৰি জনালে যে তেওঁৰ মাহীয়েকৰ ল'ৰা সন্দীপ শৰ্মা গান্ধীধামতে থাকে। এওঁৰ সমবয়সীয়া সন্দীপ শৰ্মাক আমাৰ পৰিয়ালটোক লগ কৰিবলৈ জনাইছে। সেইমতে সন্দীপ আৰু পিংকিয়ে আহি আমাক হোটেলতে লগ কৰিলেহি আৰু অলপ পৰ কথা পতাৰ পাছতেই ইমান ঘৰুৱা হৈ পৰিলোঁ। পিছদিনাখন জোৰ কৰি তেওঁলোকৰ গাড়ী পঠিয়াই আমাক তেওঁলোকৰ ঘৰলৈ ডিনাৰ কৰিবলৈ লৈ গ'ল। সন্দীপৰ ঘৰত তেওঁৰ মাক দেউতাককো লগ পালোঁ। গোলাঘাটৰ বৰপথাৰৰ পূৰ্বৰ এই পৰিয়ালটো প্ৰায় ২০ বছৰ আগৰে পৰা ইয়াত থাকিবলৈ ল'লেহি। পৰিয়ালটোৰ সকলোৰে লগত একেবাৰে সলসলীয়াকৈ অসমীয়াত কথা পাতি অসমতে থাকি কাৰোবাৰ ঘৰত আলহী খাবলৈ অহা যেন লাগিল। ধুনীয়াকৈ বনাই লোৱা তেওঁলোকৰ ঘৰটোৰ প্ৰতিটো ৰুমেই আমাক বৰ আদৰ সাদৰেৰে দেখুৱালেগৈ। বৰ ধুনীয়াকৈ প্লেন কৰি বনোৱা ঘৰ। ঘৰখন আছেও গান্ধীধামৰ ছ'চাইটিয়ে পৰিচালনা কৰা এটা সম্ভ্ৰান্ত কলনীত, একেবাৰে ক্লিন আৰু এটা ছেফ পৰিৱেশত। তেওঁলোকৰ আকৌ দুজনী ছোৱালীৰ ডাঙৰজনী মুম্বাইত ফেশ্বন ডিজাইনাৰ কৰে আৰু সৰুজনী আহমেদাবাদত নীটৰ প্ৰিপেৰেশ্যন কৰি আছে। আমাক ধুনীয়াকৈ ঘৰটো দেখুৱাই থকাৰ মাজতে পিংকিয়ে গৈ আমাৰ কাৰণে ডিনাৰ ৰেডি কৰিলেগৈ। ডিনাৰ মানে একেবাৰে অসমৰ থলুৱা খানা। বিলাহী পিটিকা, বেঙেনা পিটিকা, আলু পিটিকাকে ধৰি কাজি নেমু আৰু ভোট জলকীয়ালৈকে হেঁপাহ পলুৱাই কেইবাটাও দিনৰ পাছত নিজৰ পচন্দৰ ভাত সাজ খাই উঠোৱাৰ পাছত তেওঁলোকৰ ঘৰত বহুত দেৰি আড্ডা মাৰিলোঁ আৰু এটা সময়ত সন্দীপ আৰু পিংকিয়ে গাড়ীৰে আমাক ৰাতিৰ গান্ধীধাম চিটিখন দেখুৱাই আমাক হোটেলত থবলৈ আহিল। মাৰ্কেট এৰিয়াৰ মাজেৰে আহি থাকোঁতে হঠাতে সন্দীপে গাড়ীখন ৰখাই আমাক নামিবলৈ দিলে। নমাৰ পিছত আমাক জনালে যে ইয়াত আমি এতিয়া চবেই ছ'ডা দিয়া নেমু চৰবত খাম। এই দোকানখনৰ নেমু চৰবত হেনো বৰ ফেমাছ। সেইমতে অৰ্ডাৰ দি আটাইকেইটালৈ ছ'ডা দিয়া নেমু চৰবত বনালে। চৰবতখিনি খায়ে ফিল কৰিলোঁ। সন্দীপে ঠিকেই কৈছিল, চৰবতখিনি বৰ টেষ্টি। মই আৰু পিংকিয়ে মিঠাকৈ খালোঁ, বাকীখিনিয়ে নিমখীয়াকৈ খালে। চৰবত খাই অলপ দূৰ আহিয়েই সন্দীপে পুনৰ এখন পাণ দোকানত গাড়ী ৰখালেহি। ইয়াৰ বোলে পাণ বৰ বিখ্যাত। পাণ আমাৰ পৰিয়ালটোৱে বৰকৈ নাখাওঁ যদিও বিখ্যাত বুলি কোৱাৰ কাৰণে আটাইকেইটাই এখন এখন খালোঁ। ধুনীয়াকৈ বনাই দিয়া পাণখন মুখত ভৰাই লৈ মুখেৰে মাতিব নোৱাৰা হৈ একেবাৰে গাড়ীত উঠিলোহি। ইয়াৰ পাছতেই গোটেই চিটিখন আমাক এপাক ঘূৰাই ৰাতি প্ৰায় ১টামান বজাত সন্দীপ আৰু পিংকিয়ে আহি আমাক হোটেলত নমাই দিলেহি। মাত্ৰ দুদিনৰ চিনাকিতেই ইমান এটা সুন্দৰ গধূলি আমাক উপহাৰ দিয়াৰ বাবে সন্দীপ আৰু পিংকিক বহুত বহুত ধন্যবাদ জনালোঁ। লগতে এই এৰেঞ্জমেণ্টটো কৰাই দিয়াৰ বাবেও নাজিৰাৰ এডভোকেট অনুপ শৰ্মাকো এটা স্পেচিয়েল থেংকছ দিলোঁ। ইয়াৰ লগতে আপোনালোকৰ পৰাও বিদায় লৈছোঁ। গুড নাইট।